লাহোৱালত কলা দিৱস কলম এৰি ৰাজপথত নামিবলগীয়া হৈছে সাংবাদিক। লাহোৱাল প্ৰেছ ক্লাব, চাবুৱা প্ৰেছ ক্লাব আৰু বৰবৰুৱা প্ৰেছ ক্লাবৰ সহযোগত সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক মুক্তি কৰি দিয়াৰ দাবীত লাহোৱালৰ ৰেল গেটৰ সমীপত সাংবাদিকসকল আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল একত্ৰিত হৈ কলা দিৱস পালন কৰে। সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ বিচৰা ফেচিষ্ট শাসন ব্যৱস্থাৰ বিৰুদ্ধে গৰজি উঠিছে সকলো সাংবাদিক তথা দল সংগঠনৰ নেতৃত্বই। অতি শীঘ্ৰে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আৰোপ কৰা সকলো গোচৰ প্ৰত্যাহাৰ কৰি মুকলি কৰি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনোৱাৰ সমান্তৰালভাৱে সকলো সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰু সাংবাদিকৰ বাক স্বাধীনতা অনাহকত খৰ্ব নকৰিবলৈ দাবী জনাই লাহোৱাল আৰক্ষী থানাৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। দুৰ্ভাগ্যজনক ঘটনা গুৱাহাটীত যিহেতু সংঘটিত হ'ল। চৰকাৰী পক্ষই যি ধৰণে এগৰাকী সাংবাদিকক দিলৱাৰ হুছেইনক বিনা দুখত বিনা কাৰণত গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিলে, গতিকে আমি অনুভৱ কৰিছোঁ যে শাসনাধীষ্ঠ যি চৰকাৰে সাংবাদিকসকলক এইদৰে তেওঁলোকক সাংবাদিক নিগ্ৰহৰ ঘটনাৰ লগতে তেওঁলোকক আক্ৰমণৰ বাবে তেওঁলোকে বাছি লৈছে আৰু সেইবাবে তেওঁলোকৰ কণ্ঠৰোধ কৰাৰ অপচেষ্টাও চৰকাৰী পক্ষৰ তৰফৰ পৰা আমি দেখি পাইছোঁ। মানে কি আজি যে এই দিনটো আহিছে, কলা দিৱস পালন কৰিবলগীয়া আছে, আমি সাংবাদিকসকলে কলম কাগজ এৰি বিভিন্ন বাতৰি সংগ্ৰহ কৰিবলৈ এৰি যে ৰাজপথলৈ আহিবলগীয়া আছে, এইটো অত্যন্ত দুখৰ কথা। এখন দেশ, এখন ৰাজ্য বা এখন দেশ যিমান উন্নতি হৈছে বুলি কওক, যিমান যেনেকুৱা উন্নতি হৈছে বুলি ঢাক ঢোল ক'ব, কিন্তু যেতিয়া সাংবাদিকসকল এনেকৈ ৰাস্তালৈ ওলাই আহিবলগীয়া হয়, সাংবাদিকৰ যেতিয়া কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰে, সেইটো অত্যন্ত দুখজনক। আৰু এখন দেশ বা এটা জাতিয়ে কেতিয়াও উন্নতি হৈছে বুলি ক'ব নোৱাৰে। আৰু আমি বিচাৰোঁ সাংবাদিক নিগ্ৰহৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। দিলৱাৰ হুছেইনৰ লগত যি হ'ল, আমি আহ্বান জনাইছোঁ চৰকাৰক, তেওঁক যাতে সকলো গোচৰ তেওঁৰ ওপৰত যিখিনি গোচৰ আছে প্ৰত্যাহাৰ কৰি আৰু তেওঁক মুকলি কৰি দিব লাগে। আৰু লগতে আমাৰ সাংবাদিকসকলৰ বাকী যিসকল সাংবাদিক আছে আমাৰ ৰাজ্যৰ সকলোৰে মানে সুৰক্ষা সুনিশ্চিত কৰিব লাগে। তাৰ কাৰণে আমি এই